CPIM অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যতে নিজৰ ঘৰৰ চৌহদে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰি 10 মিনিটৰ বাবে দাবী দিৱস পালন কৰে। এই আহ্বান মৰ্মে CPIMৰ সৰভোগ লোকেল কমিটিয়ে সৰভোগ হাইৱে চকত দাবী দিৱস ৰূপায়ণ কৰে। প্লে কাৰ্ডত লিখা থকা দাবীকেইটা ক্ৰমে আয়কৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক মাহিলী 5 কিলোকৈ চাউল, আটা, চেনি, নিমখ, দালি আৰু মিঠাতেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী অহা 3 মাহৰ বাবে বিনামূলীয়াকৈ যোগান ধৰা, চৰকাৰী বেচৰকাৰী খণ্ডত কাম কৰা সকলোৰে মজুৰি দৰমহা নিৰ্ধাৰিত সময়ত আদায় দিয়া, লকডাউনৰ সময়ছোৱাত কোনো শ্ৰমিকক কৰ্মচ্যুত অথবা তেওঁলোকৰ মজুৰি বন্ধ কৰাটো নিষিদ্ধ ঘোষণা কৰা, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত অবিলম্বে প্ৰত্যাহাৰ কৰা, কৃষকে উৎপাদন কৰা শাক-পাচলি আৰু অন্যান্য কৃষিজাত সামগ্ৰী চৰকাৰে অনতিপলমে ক্ৰয় আৰু সংগ্ৰহ কৰি সুলভ মূল্যত ৰাইজক যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰক, চৰকাৰৰ সীমিত সাহায্য আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত চলি থকা ব্যাপক অনিয়ম দুৰ্নীতি বন্ধ কৰক, ৰাজ্যত গণতন্ত্ৰ নিধন বন্ধ কৰক, কাৰাগাৰত বন্দী কৰি ৰখা অখিল গগৈসহ সকলো ৰাজনৈতিক বন্দীক অবিলম্বে মুক্তি দিয়ক। আজি 3 মে তাৰিখে কোভিড আক্ৰান্ত ৰাজ্যৰ আমাৰ অসমত জনসাধাৰণে সন্মুখীন হোৱা কেইটামান সমস্যাৰ প্ৰতি ৰাজ্যিক চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি এই প্লে কাৰ্ড প্ৰদৰ্শনেৰে আমি প্ৰতিবাদ দিৱস পালন কৰিছোঁ। দাবীকেইটা হৈছে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰী আৰু শ্ৰমিকৰ দৰমহা নিয়মীয়াভাৱে আদায় দিয়ক, শ্ৰমিক ছাঁটাই কঠোৰভাৱে বন্ধ কৰক। 2 নম্বৰতে হৈছে কৃষিজাত সামগ্ৰী কৃষকৰ উৎপাদিত ফচল চৰকাৰে ক্ৰয় কৰক আৰু ৰাইজৰ মাজত সহজ মূল্যত বিতৰণৰ ব্যৱস্থা নিশ্চিত কৰক। অখিল গগৈকে ধৰি যিখিনি ৰাজনৈতিক আন্দোলনৰ বা গণতান্ত্ৰিক আন্দোলনৰ কৰ্মীক চৰকাৰে কৰায়ত্ব কৰি জেলত ৰাখিছে, তেওঁলোকক অনতিপলমে মুক্তি দিয়াৰ ব্যৱস্থা কৰক। আমি তাৰ পিছতে দাবী উত্থাপন কৰিছোঁ, পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি আন্তৰ্জাতিক বজাৰত দাম কমা স্বত্তেও অসম চৰকাৰে 5 টকাকৈ বৃদ্ধি কৰিছে, এই মূল্য যাতে অনতিপলমে উঠাই লয়, উদ্ৰ কৰি ৰাইজক যাতে সকাহ দিয়াৰ ব্যৱস্থা কৰে। এই দাবীসমূহক সন্মুখত ৰাখি পেলাই আমি আজি এই আন্দোলনটো প্ৰতীকীভাৱে কৰিছোঁ। যিহেতু আমাৰ ৰাজ্যত লকডাউন চলি আছে, লকডাউনৰ নীতি নিয়ম উলংঘা নকৰাকৈ সামাজিক দূৰত্ব ৰক্ষা কৰি আজি আমি এই আন্দোলনটো